হিমন্ত কেজৰিৱালক আক্ৰমণ অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক অপমান কৰিছে। নমস্কাৰ, এই মুহূৰ্তে আহি পৰিছে আপোনালোকৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি সন্ধিয়াৰ প্ৰথম খবৰটো হ'ল খুব ডাঙৰ খবৰ। হিমন্তই বিশ্ব শৰ্মা অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ আক্ৰমণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফ্ৰী বিজুলীক লৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰিছে অৰবিন্দ কেজৰিৱালক। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 200 ইউনিট ফ্ৰী বিজুলী দিছে অৰবিন্দ কেজৰিৱালে, সেইটো ময়ো দিব পাৰিম। হিমন্ত বিশ্ব শৰ্মাই কৈছে 200 ইউনিট বিজুলীহে দিছে, তাত 700 কোটি টকাহে খৰচ হ'ব বুলি মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ক'লে অৰবিন্দ কেজৰিৱালে ফ্ৰী বিজুলী দিছে, তাত মই সন্তুষ্ট, কিন্তু তেওঁ দেশ ফুৰি কয় যে ফ্ৰী বিজুলী দিছে। অৱশেষত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেজৰিৱাল 200 ইউনিট বিজুলী দিছে, মই তাতকৈ বেছি কাম কৰিছো। হিমন্তই কৈছে দিল্লীত বিজুলী দিছে, যাৰ বাবে দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীৰ মানুহক অপমান কৰিছে অৰবিন্দ কেজৰিৱালে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে মই দিল্লীত ৰাজনীতি কৰা হলে ৰাইজক ফ্ৰী বিজুলী ল'বলৈ মানা কৰিলোহেঁতেন। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী খবৰটো এটা খুবেই দুখৰ খবৰ, কিয়নো অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল সিং আৰু আমাৰ মাজত নাই। 1934 চনৰ 20 নৱেম্বৰত ৰাজস্থানত জন্মগ্ৰহণ কৰা সিঙে মেয়ো কলেজ আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। 1965 চন আৰু 1971 চনত ভাৰত পাকিস্তানী যুদ্ধত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ উত্তৰ পূব পৰিষদৰো অধ্যক্ষ আছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অসমলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অজয় সিঙৰ মংগলবাৰে পুৱা দেহাৱসান ঘটে। 2003 পৰা 2008 লৈ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অজয় সিঙে। আলফাৰ বিৰুদ্ধে অপাৰেশ্যন ৰাইনৰো নেতৃত্ব দিছিল সিঙে। পৰৱৰ্তী খবৰটো হ'ল এটা ডাঙৰ খবৰ। ভাৰতত বাস কৰা বা জন্ম হোৱা প্ৰতিজন লোকে হৈছে হিন্দু। ভাৰতত বাস কৰা প্ৰতিজন ব্যক্তিয়ে যিয়ে এই দেশৰ বায়ু পানী সেৱন কৰে তেওঁ হৈছে হিন্দু, আৰু হিন্দু শব্দটো ধৰ্মৰ সৈতে জড়িত কৰাটো অনুচিত। উপাসনাৰ পদ্ধতি ভিন্ন হ'লেও আমি সকলো হিন্দুৱেই। কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদৰ এই মন্তব্য। আৰিফ মহম্মদে নাগপুৰৰ এক বিশেষ অনুষ্ঠানত এই মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী গৃহ ৰাজ্য গুজৰাটৰ প্ৰায়বোৰ অংগনবাদী কেন্দ্ৰতে নাই বিশুদ্ধ খোৱা পানী আৰু শৌচাগাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত ৰাজ্য চৰকাৰৰ নল সে জল যোজনাৰ অধীনত 100% পৰিয়ালক পানী যোগান ধৰাৰ বৃহৎ দাবী ফুটুকাৰ ফেন হৈ পৰিছে, কিয়নো 2296টাতকৈ অধিক অংগনবাদী কেন্দ্ৰই লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। মহিলা আৰু শিশু কল্যাণ বিভাগৰ এক প্ৰতিবেদন অনুসৰি 1564টা অংগনবাদী কেন্দ্ৰই নাই শৌচাগাৰ। গুজৰাটত 53,029টাতকৈ অধিক অংগনবাদী কেন্দ্ৰ আছে, কিন্তু ইয়াৰে 2296টাত বিশুদ্ধ খোৱা পানীৰ সুবিধা নাই। পৰৱৰ্তী খবৰটো এটা খুবেই সুখৰ খবৰ, কিয়নো অৱশেষত জামিন পালে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে ক'লে মোক বন্দী কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছিল, কিন্তু চৰকাৰ বিফল হ'ল। উচ্চতম ন্যায়ালয়ত জামিন পোৱাৰ পিছতে অখিল গগৈয়ে সামাজিক মাধ্যমৰ আগত এই মন্তব্য কৰিলে। তেওঁ ক'লে মই এতিয়া বিৰোধী হিচাপে অধিক শক্তিশালী হ'ম। কাৰ এটা গোচৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ে জামিন দিলে অখিল গগৈক, ইয়াক লৈ এইবাৰ প্ৰশ্ন উত্থাপিত হ'ল। উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনালে অখিল গগৈয়ে, লগতে ধন্যবাদ জনালে সমষ্টি তথা অসমৰ জনতাক। 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। তেওঁ ক'লে বিজেপিক এইবাৰ হেৰুৱাব লাগিবই, নহ'লে আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম। তেওঁ ক'লে মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে অসমৰ ৰাইজক। তেওঁ ক'লে এই চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি দাম বৃদ্ধি কৰি অসমৰ জনতাক ধ্বংস কৰিবলৈ খুজিছে। পৰৱৰ্তী খবৰটো এটা খুবেই ডাঙৰ খবৰ। হাৰিয়ানাৰ কৰ্ণালৰ তাৰাবৰী দান মিলৰ অট্টালিকা খহি 4জন শ্ৰমিকৰ মৃত্যু হৈছে। NDRF আৰু SDFৰ উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। এতিয়ালৈকে ধ্বংসশেষৰ পৰা 4জন শ্ৰমিক মৃতদেহ উলিয়াই অনা হৈছে। প্ৰায় 20জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। প্ৰায় 200 শ্ৰমিক এই ভৱনটোত বাস কৰিছিল। উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। প্ৰায় 12জন শ্ৰমিক এতিয়াও
ধ্বংসশেষৰ পৰা তলত উদ্ধাৰ হৈ থকা আশংকা কৰা হৈছে। এই সময়ছোৱাত সকলো শ্ৰমিকে খিৰিকীৰ পৰা জঁপিয়াই নিজৰ জীৱন ৰক্ষা কৰিছিল।